পলাশবাৰী পৌৰসভাৰ কাৰ্যালয়ত এডাল সাংবাদিক আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অভিযন্তাৰ লগত বাকযুদ্ধ। পলাশবাৰী পৌৰসভাৰ কাৰ্যবাহী মহিলা বিষয়াগৰাকীৰ লগতে পৌৰসভাৰ কৰ্মচাৰী আৰু আৰক্ষীক লগত লৈ শ্ৰী বিনায়ক পলিপেক নামৰ প্লাষ্টিক উদ্যোগটোত অভিযান। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ বিষয়াৰ নেতৃত্বত যোৱা চৰকাৰী বিষয়াসকলে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক জব্দ কৰে আৰু বাহনত লোড কৰে আৰু কিছু সময় পিছতে প্লাষ্টিকসমূহ আনলোড কৰে। এই বিষয়ত এডাল সচেতন ব্যক্তিয়ে সংবাদ মাধ্যমত অৱগত কৰে আৰু সংবাদকৰ্মীয়ে গম পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। প্ৰাৰম্ভিক পৰ্যায়ত উদ্যোগটোৰ মেনেজাৰৰ সৈতে এটি পৰ্টেল চেনেলৰ সংবাদকৰ্মীৰ সৈতে যুক্তি তৰ্কৰ সূত্ৰপাত হয়। তাৰপিছত আপুনি চিজ কৰক, চাওঁ আপোনাৰ কিমান দম আছে। দমৰ কথা নহয়, মোক যিখিনি ইনষ্ট্ৰাকশ্যন দিছে, মই এজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয়, মোৰ ওপৰত ছিনিয়ৰ আছে, গতিকে ছিনিয়ৰে মোক যিখিনি ইনষ্ট্ৰাকশ্যন দিছে মই সেইখিনিয়ে চাব দেই ছাৰ, তাৰমানে দমৰ কথা নহয় এইটো কথাটো, কিন্তু এনেকুৱা এটা কথা যে আমাৰ সৰু সৰু যিখিনি মানুহ ব্যৱসায়ী সেইখিনি তাৰমানে আপোনালোকে নিষেধ কৰিব পৰা চব আপোনালোকৰ অথৰাইজ থাকে, চব থাকে, কিন্তু যোনকেইটা ডাঙৰ বিজনেছমেন যোনকেইটা আপোনালোকৰ পকেট গৰম কৰি দিব পাৰে, সিহঁতক আপোনালোকে এটা নো মেডালো লগাব নোৱাৰে, একো অথৰাইজ নহয়। মই একো পকেট গৰম কৰা নাই। নহ'লে আপুনি যে আমাক যে ডাইৰেক্ট সুধিলে কোম্পানীৰ নামটো কি কাৰণত সুধিলে, কি হিচাপত সুধিছে আপুনি? কৈ আছোঁ ৰ'ব, আপোনালোকে যে ক'লে মই ইণ্ডাষ্ট্ৰিটোত গৈছিলোঁ, তাত থৈ আহিলোঁ, আপোনালোকৰ হাতত প্ৰমাণ আছে, গতিকে আপুনি সেইখিনি প্ৰমাণ ক'ৰ পৰা পালে? আপোনালোকে যদি ইণ্ডাষ্ট্ৰিটোৰ নামেই নাজানে, ক'ত আছে আপুনি সেইটোৱে নাজানে, প্ৰমাণ কেনেকৈ পালে? আপোনাৰ প্ৰমাণটো দেখুৱাবহে লাগে। আমাক দেখুৱাব লাগে। আপুনি বলক না, আপুনি কিয় মানে কি আপুনি কিয় ওলাপলকে আপুনি প্ৰশ্ন কুৱেশ্যন কৰিছে, আপুনি বলক আমাৰ লগত, আপোনাক আমি আপুনি পিছত টেলিফোনিক বাৰ্তালাপেৰে পৰ্টেল চেনেলটোৰ স্বত্বাধিকাৰীক মেনেজ কৰিবলৈ প্ৰয়াস কৰে। এই কথাত ক্ষুব্ধ হয় আন এডাল সাংবাদিক ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এখেতৰ তো দুখ নাই, এখেতৰ সৰু ছোৱালী প্ৰমাণ এইটো কথা নাই, প্ৰমাণ কি হ'ল প্ৰমাণ দেখাওক, বলক আপুনি বলক না, ইণ্ডাষ্ট্ৰীলৈকে বলক, ভেৰিফাই কৰক, ভেৰিফাই কৰক আৰু ইণ্ডাষ্ট্ৰীৰ নাম আমাক কিয় কথা তেনেকৈ আপুনি আমাক জনাওক, অমুক ইণ্ডাষ্ট্ৰীৰ নাম বেছি পাঁচ খাব পাৰে, গম পাইছা নাই? বেছি পাঁচ খাব পলাশ পাৰি। কথাখিনি আমাৰ অভিযোগ আছিল বাইদেউ। আমাৰ মেম কি আপোনালোক গৈছে, আপোনালোক গৈছে, আপোনালোক মেম গৈছে, আমাৰ ক'ব লগা নাই, গৈছে আহিছে, আমাৰ ক'ব লগা নাই। তাৰ পিছতেই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ পৰিদৰ্শন কৰা উক্ত উদ্যোগটোত বুজন পৰিমাণৰ এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকৰ সামগ্ৰী জব্দ কৰে। ৰঙা কাপোৰ এখন আনিব দিয়ক, ৰঙা কাপোৰ লাগিব, চিল কৰি দিয়ক, বেছি কৈ দিয়ক, বেছি জনাই দিয়ক। ৰঙা কাপোৰ এখন আনক, চিল কৰি দিয়ক আপুনি। মোক কৈ যদি মই গাড়ী পাই এখন ড্ৰাইভাৰী কিনো আমি কেনেকৈ গম পাম? বাইদেউ পোৱা গ'ল ন প্লাষ্টিক? মানে ভৰ্তি হৈ আছে গুদামত, ভৰ্তি হৈ আছে। তাৰমানে আপোনালোকে ৰাতিপুৱা যেতিয়া আহিছিলে কোম্পানীয়ে মিছা কথা কৈছিলে আপোনালোকক, কি কৈছিলে আপোনালোকক? মানে আমি নবনাওঁ আৰু তেনেকুৱা ধৰণৰ কথা কৈছিলে। এতিয়া সাংবাদিকৰ সহযোগত গোটেইখিনি ধৰা পৰি গ'ল। মোটামুটি লাখ টকাৰ ওপৰৰ বস্তু হ'ব, হ'ব লাগে ন? অনুমানিক হ'ব লাগে, মানে 20-25 লাখ টকাৰ মাল হ'ব। কিমান আছে গম নাপাওঁ না, চাব লাগিব। মোটামুটি 20-25 লাখ টকাৰ ওপৰৰ মাল হ'ব। থেংক ইউ। माल कैसे आ गया? इतना माल कैसे आ गया यहाँ? पीछे माल ही माल है, इसमें तो ग्लास है। तो ये पुराना, तो ये झाक मार रहे हैं क्या? झाक मार रहे हैं क्या? एसीएस आए हुए हैं, ये झाक मार रहे हैं, माल है नहीं, इतना माल मिल गया, पुराना माल पड़ा होगा, पुराना माल पड़ा है। पुराना माल क्यों बनाते क्यों है? भागते क्यों आप? भागते क्यों है? भागते क्यों? आप सामने आइए ना, भागते क्यों? हाँ हम लोग का काम कर रहे हैं, हमको सिखाते हैं क्या? हम माल बिल्कुल नहीं मिलेगा, हमारा काम आप हमको मत सिखाइए, मत सिखाइए हमको अपना काम। इधर में छुपा रखे माल है तो आपने बोला था ना हमको इधर माल है। বাইদেউ আপোনাৰ নামটো আৰু মোৰ নাম অনন্যা গগৈ, মই এক্সিকিউটিভ অফিচাৰ পলাশবাৰী মিউনিচিপালিটি বোৰ্ড। আমাৰ ডাইৰেকশ্যন আহিলে যে আমি ৰেড কৰিব লাগে এলং উইথ ষ্টেট পলিউশ্যন কণ্ট্ৰল বৰ্ড, যে মানে ছিংগল ইউজ প্লাষ্টিক যিমানখিনি আছে আমি সেইখিনি বেন কৰিব লাগে আৰু সেই একমতে আমি চিজ কৰিব লাগে। সেইটো সন্দৰ্ভতে আমি ইয়াতে আহিছিলোঁ আৰু আহি পেলাই আমি এইখিনি পাইছোঁ, সেইকাৰণে আমি চিজ কৰিছোঁ বস্তুখিনি। মেম কেনেকুৱা বস্তু ইয়াতে পালে? আমি পাইছোঁ, ছিংগল ইউজ প্লাষ্টিক গ্লাছ পাইছোঁ, সেইটো নোৱাৰে, সেইটো নিয়মমতে সেইখিনি নোৱাৰে। আৰু আমাৰ ডাইৰেকশ্যনছ এইখিনি আছে যে
যিমতে ডাইৰেকশ্যনছ আহিছে আমি যিখিনি বস্তু উঠাব পাৰোঁ সেইমতে আমি উঠাইছোঁ আৰু মেম ইয়াতে প্ৰথমবাৰ আমি 2বাৰ অহা হ'ল, প্ৰথমবাৰ একো পোৱা নাছিলে নেকি? প্ৰথমবাৰ আহিলোঁ আমাক মানে আমি নাপালোঁ বিচাৰি পেলাই, ঠিক তেওঁলোকেও আমাক হয়তো মানে কিবা এটা কৰিছিল আৰু বাকী এইবাৰ আহি পেলাই আমি টিপ অফ এটা পালোঁ, সেইটো মতে আহিলোঁ, আহি পেলাই আমি গোটেইখিনি বস্তুখিনি পাইছোঁ। এতিয়ালৈকে প্ৰায় কিমান টকাৰ সামগ্ৰী পোৱা গৈছে? সেইটোৰ মই দিয়কচোন মই একদম মানে আন্দাজটো মই লগাব পৰা নাই, কিন্তু বহুতখিনি বস্তু আপোনালোকে দেখিছে, যদি কেমেৰাত ওলাই আমি চাব পাৰিব বহুতখিনি ওলাই আছে। লগতে ইয়াত নিৰ্মাণো কৰা হয় নেকি? সেই বস্তুটো আমি গম পোৱা নাই, কিন্তু চাওঁচোন এতিয়া আমি এতিয়া হেৰি দিম বাৰু, বাকী সঁজুলি পোৱা গৈছে কিন্তু বাইদেউ আমি যিখিনি এভিডেঞ্চ পাইছোঁ সেইখিনি আমি পুলিচক দিম, FIR দিম, তো তেওঁলোকে সেইখিনি আমি পুলিচে সেইখিনি কৰিব আৰু এনকুৱাৰী, বাকী সেইটো আমাৰ নিৰ্মাণ হোৱাই সেইটো আমি পুলিচক আমি কৰিম, আমাৰ হাতত নাই সেইটো বস্তু বাৰু। আৰু মেম যিহেতুকে যিখিনি আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে অঞ্চলটোত তেওঁলোকতো ইতিমধ্যে বহুতবাৰ তেওঁলোক ধৰা গৈছে, তাৰপিছত যেতিয়া ইয়াতে ইমান ডাঙৰ এটা ইণ্ডাষ্ট্ৰী থাকিব, ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী এটা ধৰা হোৱা নাছিলে, কিহৰ বাবে বাৰু? এইটো দিয়কচোন আজি আমাৰ ছেকেণ্ড টাইম হয় ৰেটত, প্ৰথমবাৰ আমি ঘূৰিছোঁ, মাৰ্কেটছখিনি ঘূৰিলোঁ, আজি ইয়াতে ঘূৰিছোঁ আৰু আমি কৰি থাকিম, এতিয়া আমি ডাইৰেকশ্যন যেনেকৈ ধৰণে আহিব আমি কৰি থাকিম। থেংক ইউ। থেংক ইউ। কি ক'ব যে আপোনাৰ নেতৃত্বত পলাশবাৰীৰ উদ্যোগ আচলতে? মই আহিছিলোঁ চাউথ বেংক ৰিজনেল অফিচ চাউথ বেংকৰ পৰা, পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ। গতিকে আজি ছিংগল ইউজ প্লাষ্টিকৰ এগেইনষ্টত আমি ড্ৰাইভ এটা কৰিছিলোঁ, আৰু ড্ৰাইভটোত আমি হ'লচেলাৰ ৰিটেইলাৰ সকলোখিনি দোকানৰ পৰা যিবোৰ ছিংগল ইউজ প্লাষ্টিক আছে সেইখিনি আমি চিজ কৰিছিলোঁ। আৰু আজি আহি ফেক্টৰী এটাত উপস্থিত হ'লোঁ, ফেক্টৰীটো দেখিলোঁ, ইয়াত বহু পৰিমাণৰ ছিংগল ইউজ প্লাষ্টিক আছিলে, গতিকে আমি সেইখিনিও চিজ কৰিছোঁ এতিয়া। প্ৰথম অৱস্থাত ইয়াতে আহিছিলে এবাৰ, তেতিয়া বিফল হৈ গৈছিলে নেকি? তেতিয়া মানে তেওঁলোকে এটা খুব মানে আগতে হয়তো খবৰ পাইছিলে কি আমি আহি আছোঁ বুলি, সেইটো কাৰণে লুকুৱাই থৈছিল সম্ভৱ, আৰু বহুত মানে ভিতৰুৱা জেগাত লুকুৱাই থৈছিলে, গতিকে আমি সেইটো গম পোৱা নাছিলোঁ। কিন্তু যেতিয়া লোকেল নিউজ পৰ্টেলৰ মানুহ আহি আমাক লগ কৰিলে আৰু ক'লে কি ইয়াতো এনেকুৱা প্লাষ্টিক আছে, গতিকে আমি মানে অতি সোনকালে আহি পেলাই ইয়াতে আমি ড্ৰাইভটো কৰিলোঁ, আৰু তাৰ পৰা আমি বহুখিনি প্লাষ্টিকে আমি। কেনেকুৱা লাগে আপোনাৰ ইয়াতে নিৰ্মাণো কাৰ্য চলে নেকি? এই যিটো ছিংগল ইউজ প্লাষ্টিক নিৰ্মাণ কাৰ্য ইয়াতে ব্যৱহৃত যিখিনি সামগ্ৰী নিৰ্মাণত এইখিনি কিন্তু পাইছে, ইয়াতে নিৰ্মাণ হয় নেকি? নিৰ্মাণ হয় নহয় আমি ক'ব নোৱাৰিম, কাৰণ আমি যিটো ফেচিলিটি দেখা পাইছিলোঁ তাতে কাগজৰে বস্তু কিছুমান নিৰ্মিত হৈ আছিল, কাগজৰ বস্তু কিছুমানৰ ফেক্টৰী আছিলে, কিন্তু ইয়াত যিহেতু ষ্ট'ৰ কৰি থোৱা হৈছে গতিকে আমি চিজ কৰিবলৈ বাধ্য হ'লোঁ। আচ্ছা, আপোনালোকৰ ফালৰ পৰা কি আচলতে অবৈধ হয় নেকি প্লাষ্টিকৰ ক্ষেত্ৰত? কি প্ৰডাক্ট যিখিনি বস্তু আমাৰ পলাশবাৰী অঞ্চলত বা বিজয়নগৰ অঞ্চলত ৰাখিব নালাগে? মানে এতিয়া ধৰক যিটো ৰেগুলেশ্যন ওলাইছে সেইমতে চাব গ'লে আমি প্লাষ্টিকৰ যিখিনি প্লেট, খোৱা প্লেট বা বাতি, গিলাচ আৰু কাটলেৰী যিবোৰ বস্তু আছে, যেনে চামুচ, কাটা চামুচ, সেইবোৰ আমি বেন কৰিছোঁ, ইয়াত ৰাখিব নোৱাৰে। টোটেলি বন্ধ? টোটেলি বন্ধ। এৰিয়া ক'ব নেকি কোনটো এৰিয়া? মইতো এতিয়া চাউথ বেংকৰ, আৰু মিউনিচিপাল এৰিয়াটো পলাশবাৰী এৰিয়া, গতিকে পলাশবাৰী এৰিয়াখিনিত আচলতে অল অভাৰ আছামে বেন হ'ব লাগে এইটো, আৰু বেলেগ ৰিজনেল অফিচতে এইটো বেন কৰি থকা হৈছে, বহুততে 500 কেজি 1000 কেজি এনেকুৱা প্লাষ্টিক জব্দ কৰা হৈছে, গতিকে নিৰ্দেশমতে উপস্থিত। পলাশবাৰী অঞ্চলত বহুত এনেকুৱা কোম্পানী আছে, উদ্যোগ আছে য'ত মানে পঢ়া নিগৰে মানে যিবিলাক ক্ষতিসাধন হৈ আছে, এনে ক্ষেত্ৰত আপোনাৰ অনাগত দিনত কেনেকুৱা পদক্ষেপ ল'ব? অনাগত দিনবোৰত আমি কোম্পানীবিলাকৰ আমি নিৰ্দেশ পঠাব পাৰোঁ, আৰু তেওঁলোকে যদি নিৰ্দেশটো মানে ভাল কথা, আৰু যদি নামানে তেতিয়াহ'লে আমি আকৌ ড্ৰাইভটো কৰিম আৰু অহা মাহত। বা ইয়াত কিমানমান পালে আপুনি প্লাষ্টিক সামগ্ৰী? প্লাষ্টিক সামগ্ৰী 57টা পেকেট পাইছোঁ, আৰু প্ৰত্যেকটো পেকেটৰ ওজন হৈছে 79 কেজি। ৰানিং চলি আছে এতিয়া? এতিয়ালৈকে চলি আছে, অব্যাহত আছে। কিমানমান পাব বুলি ভাবে আপুনি? কিমান 100 কেজিমানৰকৈ 50, এতিয়াতো 57টা পেকেট হ'ল, আৰু 60-70 পেকেট আমি পাম চাগে। 60-70 পেকেট। আমি তথ্য পোৱা মতে ইয়াৰ ভিতৰত 1000টা কাৰ্টুন আছে এনেকুৱা। তেনেহ'লে আমি চাব লাগিব, সেইখিনি চাই পেলাই আমি চিজ কৰি দিম। এই সামগ্ৰীখিনি ক'ত নিয়া হ'ব? এইখিনি মিউনিচিপালিটিৰ আণ্ডাৰত ৰাখিব। গোটেইখিনি আপোনাৰ ডিছপ'জ কৰা হ'ব নে? সেইখিনি মিউনিচিপালিটিয়ে গম পাব কি কৰে। আৰু ইয়াতে কিন্তু প্লাষ্টিকৰ গিলাচ বনোৱা ফাৰ্মা আমি দেখিবলৈ পাইছোঁ, কিন্তু যিহেতুকে ফাৰ্মা আমি দেখিবলৈ পাইছোঁ, নিশ্চয় ইয়াতৰ প্ৰডাকশ্যনটো কৰে চাগে। ঠিক আছে বাৰু।